হেল্ল' বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আজি আহিছোঁ এটা অন্য ৰেচিপি, বহুত টেষ্টি পটলৰে ৰেচিপিটো বনাবলৈ প্ৰথমে তেল গৰম কৰিলোঁ আৰু সৰু সৰুকৈ দুখুৰা কাটি লোৱা পটল কেইটুকুৰা মই ভাজিবলৈ ল'লোঁ। ইয়াতে দিলোঁ হালধি আৰু অকণমান নিমখ, বেছি নিমখ নিদিওঁ যিহেতু মই আকৌ পিছত নিমখ দিমেই। সেয়েহে এইখিনি ভাজিবলৈ ল'লোঁ খুব ধুনীয়াকৈ মচমচীয়াকৈ এইখিনি ভাজি ল'ব লাগিব। এয়া মোৰ পটলখিনি ভজা হৈ গ'ল। এনেকুৱা ৰেচিপি আপোনালোকে বনাই খাব পাৰে। পটলৰ এই ৰেচিপি খুবেই ভাল লাগে। এতিয়া তেলখিনি গৰম হৈ আছে, ইয়াতে পাঁচফোৰণ, বিলাহী আটাইখিনি মছলা পাতি দিব লাগিব। মই দি দিলোঁ আৰু দিলোঁ তেজপাত আৰু এইখিনি এতিয়া অকণমান ৰঙচুৱা হৈ ভজাৰ পিছত ইয়াত দিলোঁ মই পিঁয়াজ। এইখিনি ভাজি লৈছোঁ ভালকৈ গৰম তেলখিনিত। এতিয়া ইয়াতে দি দিম মই অকণমান নিমখ আৰু হালধি আৰু ভালকৈ এইখিনি ভাজি ল'ম। যিহেতু আগতেই নিমখ দিছিলোঁ এই পটলখিনিত, সেয়েহে ইয়াতে অকণমান নিমখ দিলে হ'ব। ইয়াতে দি দিছোঁ এতিয়া অকণমান চেনি আৰু অকণমান বটি লৈ লোৱা আদা, জিৰা আৰু নহৰুৰ পেষ্ট, আৰু এইখিনি এতিয়া ভালকৈ ভাজি ল'ম। খুব ধুনীয়াকৈ এইখিনি ভজা হৈ গ'ল। এতিয়া দি দিছোঁ ইয়াত এচিকুট পানী, যাতে গোটেইখিনি মছলা ভালকৈ মিক্স হৈ লয়। এয়া মই মিক্স কৰি লৈছোঁ। এতিয়া মই এখন প্লেটত লৈছোঁ অকণমান জলকীয়া গুড়ি, ধনিয়া, জিৰাৰ গুড়ি আৰু অকণমান দৈ, আৰু এইখিনি ভালকৈ মিক্স কৰি ল'ম। আৰু আমি যিখিনি মছলা ভাজি আছিলোঁ তাত এই মিক্সাৰখিনি ঢালি দি দিম। দৈ দিলে আচলতে এটা ক্ৰিমি টেষ্ট হয়, যিটো খুবেই ভাল লাগে এনেকুৱা কাৰীবোৰত। এয়া চাওক কি ধুনীয়া হৈছে দেখিবলৈও, আৰু বহুত টেষ্টি হয়। গোন্ধ ওলাইছে ধুনীয়া। এয়া আমাৰ কাৰীখিনি ৰেডি হ'লে আৰু ইয়াতে মই এতিয়া দি দিছোঁ বটি থোৱা বেহৰৰ গুড়ি অকণমান। এয়া চাওক হৈ গৈছে। আপোনালোকে বটি বেহৰো দিব পাৰিব। মই আগতে গুড়ি কৰি থৈয়ে দিছিলোঁ বেহৰ। ইয়াতে অকণমান পানী দিছোঁ, যিখিনি পানী দৰকাৰ হয় আপোনালোকে দিব পাৰে। এয়া চাওক পানীখিনি মই দি দিলোঁ। এতিয়া এইখিনি ভালকৈ উতলিবলৈ দিম আৰু উতলত দি ল'ম আমি ভাজি থোৱা পটল কেইডোখৰ। বহুতে পটল ভালো পায়, বহুতে বেয়াও পায়, কিন্তু এনেকৈ খাই আপোনালোকে খুবেই ভাল পাব, খুবেই টেষ্টি লাগে। আপোনালোকেও এনেদৰে পটলৰ কাৰী বনাই খাব পাৰে, খুবেই টেষ্টি হয়। ইমান দূৰ মোৰ ভিডিঅ' চোৱাৰ বাবে থেংক ইউ ছ' মাছ। বাই বাই।